থলুৱা শ্ৰমিক যুগনিয়াৰক ঠগি পলাল অনা অসমীয়া ব্যৱসায়ী 6 কোটিকৈ টকা আদায় নিদিয়াকৈ পলাল কলিকটীয়া ব্যৱসায়ী অসম চৰকাৰৰ ভুল নীতিৰ বাবে শিলঘাটৰ মৰাপাট উদ্যোগত অথন্তৰ কিমান আৰু থলুৱা লোকক প্ৰবঞ্চনাৰ বাট মুকলাই দিব চৰকাৰে বহিৰাগত কোম্পানী বা পুঁজিপতিক অসমৰ মাটিত উদ্যোগ স্থাপনত তৰিত গতিৰে যুঁজ চলাই আহিছে বৰ্তমানৰ ৰাজ্য চৰকাৰে থলুৱাৰ প্ৰবল বিৰোধিতাৰ পাছতো থলুৱাৰ মাটি কাঢ়ি আম্বানী আদানী বা বাবা ৰামদেৱৰ দৰে পুঁজিপতি গোষ্ঠীৰ হাতলৈ এৰি দিছে জাতি মাটি ভেটিৰ শ্লোগান দিয়া বিজেপি চৰকাৰে এপতকৈ ৰাজহুৱা খণ্ড কিদৰে সমগ্ৰ দেশজুৰি পুঁজিপতি বনিয়াৰ হাতলৈ ঠেলি দিছে বিজেপি চৰকাৰে সেই তালিকা বহু দীঘলীয়া তাৰ মাজতে এইবাৰ জাতি মাটি ভেটিৰ সপোন দেখুৱাই শাসনলৈ অহা বিজেপি চৰকাৰৰ দিনত অনা অসমীয়া ব্যৱসায়ীৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে থলুৱা শ্ৰমিক কৰ্মচাৰীৰ লগতে কেঁচামালৰ যুগনিয়াৰসকলৰ মাজত অসমীয়া প্ৰতিদিনত প্ৰকাশিত বাতৰি অনুসৰি 6 কোটি টকা আদায় নিদিয়াকৈ পলায়ন কৰাৰ ফলত এতিয়া সাময়িকভাৱে বন্ধ হৈ পৰিল শিলঘাটৰ মৰাপাট উদ্যোগ যিটো উদ্যোগত জড়িত আছিল শ অসমীয়া শ্ৰমিক পৰিয়াল আৰু এই সমগ্ৰ কাণ্ডটোৰ বাবে দায়ী হৈছে অসম চৰকাৰৰ ভুল নীতি পৰিচালনা মণ্ডলীৰ একাংশ সদস্যৰ ময়মতালি তথা ক্ষমতাৰ অপব্যৱহাৰকে আদি কৰি আন কেইবাটাও কাৰক মন কৰিবলগীয়া যে অসম চৰকাৰৰ সমবায় সমিতিৰ অন্তৰ্গত এই উদ্যোগটোৱে কলিয়াবৰৰ স্থানীয় এলেকাটোৰ লগতে অসমৰ ভিন্ন ঠাইৰ খেতিয়কক সকাহ প্ৰদান কৰি এটা শক্তিশালী গ্ৰাম্য অৰ্থনীতি তৈয়াৰ কৰাত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছিল অসমীয়া প্ৰতিদিনত প্ৰকাশিত বাতৰি অনুসৰি অসম সমবায় মৰাপাট কলৰ নতুন ইউনিট অৰ্থাৎ দ্বিতীয়টো ইউনিট ঠিকাভিত্তিকভাৱে চলাই আছিল কলকাতাৰ সনু এণ্টাৰপ্ৰাইজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে কিন্তু শেহতীয়াকৈ মৰাপাট যুগনিয়াৰক অনাদায়ী ধন আদায় দিব নোৱাৰি নিশাৰ ভিতৰতে পলায়ন কৰে কলকাতিয়া শশী প্ৰকাশ পুৰোহিত এণ্ড কোম্পানীয়ে ৰহস্যজনকভাৱে শেহতীয়াকৈ ইউনিটটোৰ পৰিচালন মণ্ডলীৰ জৰুৰী সভাত উপস্থিত থাকিও চতুৰ পুৰোহিতে এবাৰো উদ্যোগটোৰ পৰা সন্মুখীন হোৱা অসুবিধা সম্পৰ্কত অৱগত কৰা নাছিল ৰাজ্যে সন্দেহ প্ৰকাশ কৰিছে যে শশী প্ৰসাদ নামৰ অনা অসমীয়া ব্যৱসায়ীগৰাকীৰ ঘনিষ্ঠ তথা ন্যস্ত স্বাৰ্থ জড়িত একাংশই কলিকটীয়া ব্যৱসায়ীগৰাকীক ইচ্ছাকৃতভাৱে পলুৱাই পঠিয়াইছে পৰিচালন সমিতিৰ ওপৰত উত্থাপিত হোৱা অভিযোগবোৰ কিমান সঁচা সেয়া পৰৱৰ্তী সময়ত গম পোৱা যাব কিন্তু অসম চৰকাৰৰ সমবায় সমিতিৰ অন্তৰ্গত এটা লঘু উদ্যোগৰ পৰিচালনাত থকা বহিৰাগত কোম্পানীয়ে ধন আদায় নিদিয়াকৈ কিদৰে পলাই যাবলৈ সক্ষম হ'ল সেয়া ৰহস্যৰ আৱৰ্তত নিউজ ডেস্ক ৰিপৰ্ট অসম ডেইলি 24